মৃত্যু হ'ব কেনেকৈ? কবি এছ শোভানা ৰহমান। এটি অশেষ সুৰৰ শেষ পৃষ্ঠা। অৱশেষত আমি পঢ়িলোঁ। অৱশেষত সেই ভয়াৱহ দৃশ্যটিৰ মুখামুখি হ'লোঁ, যিটোক সময়ে ভয় কৰিছিল বৃহৎ বিশ্ব দৰবাৰৰ দুৱাৰখনে। এটি শেষ নথকা গানৰ নাম, অঘোষিত পূৰ্ণাংগতাৰ ৰূপান্তৰৰ নাম, ডক্টৰ ভূপেন হাজৰিকা। ঠুনুকা কাছৰ ঘৰে বান্ধিব নোৱাৰি, ঠন ঠনকৈ সৰি পৰিছিল। লোহিত পাৰৰ নিয়ৰত তিতি থকা টচবজীয়া তেজাল গোলাপ পাহ, আকাশ চুমি সূৰ্য তৰা পৃথিৱী কপোৱা ভাৱোদ্দীপক এটি ভূমা কবিতাই আজি নিঃশব্দে এৰিলে ওঠৰ ভাষা। আছিল কিন্তু প্ৰতিটো শব্দই জ্ঞানৰ বাহক, যুগ যুগ শতিকাৰ বেথা। ডক্টৰ ভূপেন হাজৰিকা। শব্দৰ মায়াজালত বন্দী কৰি আমাক নিপুতল সুঠাম অৰ্থ গিলি তেওঁ হ'ল আজীৱন প্ৰেমিক নীলকণ্ঠ। খেপিয়াই চালে গম পাম নিয়ৰ, বালি, আকাশ, বতাহ, ৰঙা বেলিটিৰ আখলৰ মাজত, শীতৰ সেমেকা ৰাতিৰ ভাজত, বুভুক্ষু শিশুৰ আৰ্তনাদত, যুগে যুগে দুখ কঢ়িওৱা মেটমৰা বুজা বোৱা, কৃষক বনোৱাৰ ঘাম, হোৱা তেওঁ উমলি আছে পৃথিৱীৰ জীৱন্ত উপকূলৰ ওখ টিঙত। তেওঁৱেই বিলাই আছে পৃথিৱীৰ নীলা, অসমৰ সেউজীয়া আৰু আমিবোৰৰ জীৱনৰ সুৰীয়া হালধীয়া। তেওঁ যে সকলোৰে চেনেহৰ ভূপেন দা। তেওঁৰ মৃত্যু হ'ব কেনেকৈ? গানেৰে দি যায় প্ৰতিদিন, প্ৰতি হিয়াত, প্ৰতিজন অসমীয়াত সাহসৰ শীতল বাহ। প্ৰতিজন অসমীয়াক সাহসৰ শীতল বাহ। তেওঁ ডক্টৰ ভূপেন হাজৰিকা। তেওঁ ডক্টৰ ভূপেন হাজৰিকা।